হাই হেল্ল' মোৰ অসমবাসী ৰাইজসকল, কি খবৰ আপোনালোকৰ? ভালে আছেনে? বাৰে বাৰে অসমৰ মানুহক সোপাকে মুখ্য বনাবলৈ চাই। ৰাম 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 ৰাম, কি আচৰিত কথা হেৰৌ। YBY সেইটোৱে নিলে অত লাখে লাখে কোটি কোটি টকা, হয়নে নহয়? তাৰপিছত আকৌ ওলালে বোলে এইটো। ৰাম 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 ৰাম, হেৰৌ পাতি লোৱা ভায়েকেনো, বায়েকক একেবাৰে বোলে আকৌ সোণৰ বোলে লেট্ৰিন কুমুদ বহুৱাই দিছে। কিমান লাখ টকা হেৰি কি বুলি কয় এইটো, হীৰাৰ ছেট দিছে বাৰ্থডেত। বিয়া পাতিছেগৈ ক'ৰ, ৰাজস্থানত ভৈয়াই। মই মানে যেতিয়া ছোৱালী আছিলোঁ, ছোৱালী থাকোঁতে না ভাইটি এটা পাতি লৈছিলোঁ। তাক আৰু কেতিয়াবা কওঁ দেই, তেতিয়া আকৌ আমাৰ দিনত আকৌ 10 টকীয়া ৰিচাৰ্জ আছিলে। এনেকৈ যে কিবা নখে আঁতৰাই দিলে যে হেৰি হৈ যায় যে, নম্বৰ কেইটামান ওলাই যায়, তাৰপৰা কিবা সিগাল মাৰিব লাগে, তেনেকৈহে ৰিচাৰ্জ হোৱা। মই এদিন ক'লোঁ আৰু ল'ৰা তই হেৰি কৰিবিচোন, মোক 10 টকীয়া কাৰ্ড এটা আনি দিবিচোন। সি আৰু একে আশাই ক'লে নহয়, পইচা দে। পাতি লৈছোঁ তোক মই ভাইটি, তই মোক 10 টকীয়া ৰিচাৰ্জটো দিব নোৱাৰ বুলি কৈ আৰু দবাদব কাজিয়া লাগিলোঁ আৰু দুইটাই আৰু। ৰাম ৰাম ৰাম, এতিয়া দেখিছা, এতিয়া পাতি লোৱা ভায়েকে বোলে তাইৰ বিয়াত কিমান লাখ লাখ টকা খৰচ কৰিছে, একেবাৰে টকা বোলে পানী। সেইটো খৰচ নকৰিব কেলে? মানুহৰ মূৰত মাধমাৰ দি পেলাইহে টকাগাল সৰকাইছহঁত। ৰাম 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 ৰাম, কি আচৰিত হেৰৌ। দেশৰ গতিমতি বৰ ভাল লগা নাই আৰু দেই, হয়নে নহয় মোৰ অসমৰ বন্ধু বান্ধৱীসকল? আৰু পইচা ইনভেষ্ট নকৰিবা দেই বন্ধু বান্ধৱীসকল, নকৰিবা নকৰিবা, এইবোৰ ইনভেষ্ট নকৰিবা, কষ্ট কৰি খাবা। এনেই ডাকৰ বচন মাতি থৈ যোৱা নাই, লোভে পাপ পাপেই বোলে জেলৰ ভাত। এতিয়া সেইটো হৈছে বৈয়াই। ময়ো আকৌ বৰ লোভনী আছিলোঁ নহয়। YBY আহিলে আৰু একদম আৰু ভমককৈ ভৰাই দিলোঁ 10,000 টকা। আই ঐ, মোৰ মতাই জাউলি গোপন দিবলৈহে বাকী আৰু ঐ। ভৰাই দিলোঁ আৰু একদম আৰু পূৰা সোমাইছে আৰু পইচা পূৰা সোমাইছে আৰু 700 600 বা আকৌ 600 টকীয়াটোতো সোমালোঁ। গ'ল সেইবোৰতো গ'লেই আৰু তাৰপিছত আৰু বন্ধ হৈ গুচি গ'ল নহয়। মোৰ 10,000 গ'ল, পানীত পৰিলে, মূলধনো নাপালোঁ, সুদো নাপালোঁ। আই ঐ, মোৰ মতাই ঘৰৰ পৰা খেদিবলৈহে বাকী আৰু ঐ। ৰাম 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 ৰাম, হৰি হৰি। সেই চুৰণিজনীক ধৰিব লাগে। হেৰৌৱাই, তই হৈ কৰিঅ'গ্ৰাফাৰ কৰিছ, কিবা অভিনয় কৰিছ, তাতে সন্তোষ থাকচোন। তই আকৌ ভাইৰক লগ খাই পেলাই মানুহৰ পৰা টকা সোপা চুচিব লাগেনে? হা, ৰাম 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 ৰাম, কি কাণ্ড কৰিবলৈ গৈছে দেখিছা। পাৰোঁতে ৰাজস্থানত একেবাৰে বিয়া পতাগে নাই। টকা সোপা খাই পেলাই এতিয়া, হয়নে নহয়? একেবাৰে হীৰা ছেটহে একেবাৰে বায়েকক একেবাৰে গিফ্ট দিয়ে। আই ঐ, কি দিনকাল আহিলে ঐ। নিজৰ বায়েক হ'লেও বেলেগ কথা, পাতিহে লৈছে। সিহঁতৰ ফটো চোৱা একেবাৰে, ফেচবুকডাল খুলিবই নোৱাৰি, অকল আৰু সিহঁতৰ কথা। ৰাম 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 ৰাম। বন্ধু বান্ধৱী, মোক বেয়া নাপাব, মই সঁচা কথা কৈহে মৰিম। কি হৈছে বাৰু? মোৰ মানে কিবা দেখি আমনি লাগি গৈছেগৈ আৰু। এইফালে বোলে আকৌ ধৰ্ষণ, এইফালে বোলে কিবা, এইফালে বোলে কোনোবাই টকা খাইছে। ৰাম 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 ৰাম, দেশত আৰু নগত কৰিবলগীয়া ঘটনা নাইকিয়া হৈছে আৰু। প্ৰশাসনেনো কি কৰি আছে জানো আৰু। এই ছোৱালীজনীক ধৰিব পৰাকৈ নাই নে? এজনী ক'লৈ গ'লনো? বিলাজলৈ গ'লগৈ নেকি একেবাৰে? বিচাৰি পোৱা নাই এজনী চুৰণিজনীক। বন্ধুসকল, দাইদেউক নধৰিব আৰু দেই, বয়স হ'ল যে আৰু, খোলাখুলিকৈ কোৱা মানুহ আৰু। বাই বাই দেই বন্ধুসকল, আৰু কথা নাপাতো আৰু, কথা পাতি থাকিলে খং উঠি গৈ থাকিব। মই গাই থাকিব, পিছত দাইদেউক লাগিব মোৰ গাতে, হয়নে নহয়? নামঘৰলৈও যাব লাগে নহয়। বয়স হ'ল নহয় জানো আৰু, এই বুঢ়া বয়সত এতিয়া আমি আৰু এইবোৰ লোকৰ কথা চিন্তা কৰিবলৈ আমাৰ সময় নাই আৰু। এই হেন ভাদ মাহত আমি নাম প্ৰসংগ কৰিব লাগে আৰু। নাম লোৱা মন ভাই, নামৰ বিনে গতি নাই, হৰি নামৰ প্ৰেমৰ নদী ধীৰে ধীৰে বৈ যায়। কৃষ্ণ, মাতটো বৰ ভাল নহয়। এই পানী লাগিলে, চৰ্দি লাগিলে টেবলেট মাৰি দিলোঁ আৰু মাত চাত নাইকিয়া হ'ল নহয়। এতিয়া হকেহে ওলাই আৰু মাতটো, নহ'লে মোৰ মাতটো বৰ ধুনীয়া। হ'ব দেই বন্ধুসকল, বাই বাই, দাইদেউক নধৰিবা।